Hey guys, welcome to my YouTube channel. যদিও আজি ৰ'দটো দিয়া নাই, সেই গৰমটো আগৰ দৰে আছে। আজি বৰষুণ দিছিল অলপ, কিন্তু বৰষুণে কামে দিয়া নাই। আৰু আজি গৈছো অতুল উদ্যান। যোৱাবাৰ অমৃত উদ্যানত গৈছিলো। অতুল উদ্যানখন আছে জালুকবাৰী আদাবাৰী। আৰু আজি মোৰ লগত আছে জিতুদা। আৰু বৰ্তমান আছো উলুবাৰী ফ্লাইঅভাৰৰ ওপৰত। তো এনেকুৱাকে গৈ আছো উলুবাৰী, পল্টন বজাৰ, আঠগাঁও, ভৰলু পাৰ হৈ পাই গলো মালিগাঁও। আৰু মালিগাঁৱৰ ব্ৰিজখন প্ৰায় কমপ্লিট হলে আৰু আৰম্ভ মালিগাঁৱত জামত ফাঁচি গলো। এই উলুবাৰীৰ পৰা জালুকবাৰীলৈকে 10 মিনিটৰ ৰাস্তা, কিন্তু এই জামটো লাগিলে 1 ঘণ্টা লাগি দিয়ে। জানে বহুত দীঘল জাম। আৰু ট্ৰেইনৰ ইঞ্জিন এইটো, আগৰ দিনৰ পুৰণা ট্ৰেইন। এইখনে গুৱাহাটী আদাবাৰীত থকা অতুল উদ্যান। এইখন ইয়াতে আছে। আৰু অমৃত উদ্যানখন বৰবাৰীত আছে। আৰু পেণ্টালঞ্চৰ সন্মুখে দি আছে অতুল উদ্যান। এতিয়া ভিতৰত সোমাই যাম। এইটো গেট। প্ৰথমে টিকেট কাটিব লাগিব, টিকেটটো কাটি লওঁ। আৰু মেইন কথা হেলমেটটোৰ কাৰণে ব্যৱস্থা কৰি দিলো। তলা এটা কিনি দিলো। এতিয়া দুটা হেলমেট ইয়াতে থৈ দিছো, চুৰে নিব নোৱাৰে। আৰু টিকেট ইয়াতে টিকেটটো কাটি ল'ব লাগিব। আৰু সোমাই আপোনালোকে দেখা পাব এই কলা দুটা। যদিও আপোনালোকে সৰু বুলি ভাবি আছে, কলা দুটা সৰু নহয়, বহুত বেছি ডাঙৰ কলা। আৰু ইমান বেছি ডাঙৰ পাৰ্ক এইখন। তো আমাৰ কনফিউজ লাগি গৈছে কোনটো ৰাস্তাৰে যাওঁ। মানে ইয়াতে ৰাস্তা বহুত কেইটা আছে। চাওক আপোনালোকে ৰাস্তা চাওক, কিমান কেইটা ৰাস্তা আছে। এতিয়া কোনটো দি ফাৰ্ষ্ট যাম, কোনটো বস্তু চাম, এইবোৰ বস্তু ৰাতি চাব লাগে। লাইট লগোৱা আছে না, গোটেই পাৰ্কখন জিলিকি থাকে। তো আমি প্ৰথম যাত্ৰা সৌ গেটটোৰ পৰা কৰিছো। এনেকে আহিলো ইয়ালৈকে। তাৰপিছত সৌ তেনেকে গৈ সেই ৰাস্তাটোৰে গৈ একদম লাষ্টলৈকে যাম। গোটেই দেখাম আপোনালোকক আজি। পাৰ্কখনৰ ভিতৰতে এইটো এটা সুইমিং পুল নহয়, এইটো এটা পুখুৰী হয়। ইয়াতে মাছ আছে নহয় ইয়াতে। তো দাদাজনক সুধিলো, ইয়াতে বোলে বম ডাঙৰ ডাঙৰ মাছ আছে। গ্লাছ কাপ আছে, গ্লাছ কাপ। আৰু এই পাৰ্কখন উদ্বোধনী কৰিব আজি 1.5 বছৰ হৈ গ'ল। আৰু দাদাজনে 9 মাহ হ'ল ডিউটি কৰিব ইয়াতে আহি আপোনালোকে জিৰণি ল'ব পাৰে। চাউণ্ডটো ইমান ডাঙৰ হৈ যায়। এই ডাষ্টবিনবিলাক এনেকুৱা মুখখন মেলি আছে, কেৱল ভৰাই দিলেই হ'ল। মানে ভোক লাগি আছে, খাব দিলে হ'ল, খাই দিব। এই চব ইয়াতে কোনোবাই এতিয়া আমি সৰু বাচ্ছাৰ মাজত সোমাই আহিলো। এইটো চাইডে চব বাচ্ছাৰ খেলা ধূলা কৰা বস্তু আছে। এইটো চাইডে চব বাচ্ছাৰে হয়। আৰু এইটো চাইডে ডাঙৰৰ এক্সাৰচাইজ কৰা বস্তু আছে। আমি গৈ আছো বাৰু তালৈকে। আৰু এই পাৰ্কখন বহুত বেছি চাফ চিকুণ হয়। আপোনালোকে দেখি চাগে গমে পাইছে পাৰ্কখন কিমান বেছি চাফ চিকুণ হয়। বেলেগ পাৰ্কত যেনেকুৱাকে কাগজ, শিখৰ পেকেট কিবা কানি পৰি থাকে, এইখন পাৰ্কত সেনেকুৱা নহয়। এইখন পাৰ্কত মানে বেয়া বস্তু অলপো নাপায়। চাওক কেনেকুৱা চাফ চিকুণ আপোনালোকে একবাৰ। ইয়াতে স্পিকাৰ আছে JBL-ৰ। আৰু এই কলা দুটা সোণৰ বুলি ভাবিছা নেকি? বাৰু নহয়, সোণৰ নহয়, এইটো এটা কালাৰ কৰিছে। মই যদি হাতখনেদি এনেকুৱাকে জুখি চাওক কিমান ডাঙৰ। চাওক ইয়াৰ পৰা ইয়াৰ তললৈকে। এইটো ইয়াতে বাগৰি আছে আৰু এইটো থিয় হৈ আছে। আৰু ইয়াৰ পৰা যাব নিদিয়ে, ভিতৰত যাব নিদিয়ে ইয়াৰ পৰা। আৰু সৌ দুজনক চাওক, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নেকি না কি, হাতত ধৰা নাই দেখো। তো এইখিনি ঠাই ইউটিউব মিটাবৰ কাৰণে পুৰা পাৰফেক্ট হৈছে। ইয়াতে মানুহবোৰে বহিব আৰু সৌ তাত ইউটিউবাৰে বহিব। একদম পাৰফেক্ট হৈছে জাগাখিনি। যদি আপোনালোকে জিম কৰিব খোজে, ইয়াতে ব্যৱস্থা আছে, জিম কৰিব পাৰে। ইয়াতে এনেকুৱাকে বহি লওক আৰু নিজকে দাঙিব লাগে। চাওক, এটা ভাঙি পেলাবি দেখো। ভাঙি মাছি এইটো কৰিলো। এইবাৰ এইটোত কৰিম, এইটোৰ পিছত এইটোত কৰিম। এইটো বহুত বেছি ৰিক্সি হয়। যদি নাজানে নুঠিব ইয়াতে, জানিলে উঠিলে মুখ চুখ যাব পাৰে। তো ইয়াতে এনেকুৱা, ইয়াতে মানে এইটো এনেকুৱা। এইটো কৰিম, এইটো বা কেনেকুৱা নাজানো। এইটোহে দৌৰাই হ'ব। লক কেমেৰাটো ধৰক আৰু মই ভিডিঅ'। তো এনেই গৰম দি আছে আৰু এইবোৰ কৰি আৰু গৰম তোলালো। এইবাৰ ঘাম চাম ওলাই গৈছে, দেখিছা না মুখ চুখ। আৰু এইবোৰ ইয়াতে আৰ্ট কৰি থৈ দিছে অসমীয়া সংস্কৃতিৰ বাদ্যযন্ত্ৰ, ঢোল, তাল, পেঁপা আৰু এইফালে নাগৰা আছে আৰু বহুত কিবা কানি আছে। সিমান ক'ব নোৱাৰো। অলপ দেৰিকৈ মানুহ ফুল হৈ যাব, এটা দুটাকে সোমাই আছে। তো এইটো হৈছিল আজিৰ ভিডিঅ'টো, যি পাৰো দেখুৱালো। আৰু আপোনালোকে যদি আহিব পাৰে, গুৱাহাটী আদাবাৰীত আছে। কি ক? আহিব পাৰে মানে ওচৰতে আছে, বেছি দূৰত নাই। গতিকে আহিলে সোমাই পেলাই চাই যাব। কলা দুটা সৰু বুলি ভাবিছিলো বেলেগৰ ভিডিঅ'ত চাই, কিন্তু ৰিয়েলি বহুত ডাঙৰ কলা। তো বেলেগ নেক্সট ভিডিঅ'ত লগ পাম। আৰু বেলেগ কি ভিডিঅ' বনাব দে, হ'ব দে আৰু বনাম দে কিবা কানি।